ও মিঠে হা শুনছোন কি গেছিক পথাৰত গেল না গরু দেখুন গোহালিতে আছে উঠাই নাই নাকি হি উঠাই নাই ইমান দেৰিকে কিয় শুই থাকিব লাগে সি মইনো কিনকে জানিমে কাকা তই জগাই দিনিচোন ৰ ঐ গেছিক ওলা ঐ গেছিক মৰাটো কি হলনো ইমান যে ৰাতিপুৱাই পুৱা আটা পৰি আছা পথাৰত নাযাওঁ নেকি ইমান দেৰি হ'ল গৰু গোহালিতে আছে গুৰু গোহালিত আছে মই কি কৰিব লাগে তই পথাৰ লৈ যাব নোৱাৰা নেকি গৰু মই লৈ যাব লাগে গৰু তই নাই না মই নাও মই লৈ যাম আৰু মই গৰু লৈ গেলি তই নাক বুজে বুজে বেলাত লাগি শুই থকা মই ঘৰৰ চব কাম কৰোঁ আৰু তই মোক এটা বস্তু নেদা কি লাগে তোক কি লাগে বহুত বুচন দি আছে কালিৰ পৰা তই নালাগে তই একো কৰবা মই পথাৰতে গৰু দি আহোঁ বাহাদুৰি আছে মোৰ জানো তই গুৰু নিয়া যে সৰু গুৰুকেইটাকে চিনি নাপাবই মোৰ জহতে খাইছে ইমান দিন নাজাঙে যে শুয়ে থাকিম আজি দিনটো পথাৰৰ পৰা আহিলোঁ তাৰপিছত তোৰ বুচন ভাঙিম মই ঐ ৰগলি মই পথাৰত যাব ওলাইছোঁ তুই কিবা এটা সিদ্ধান্ত ল সোনকালে নহলে তাৰ ইমান ডাঙৰ ডাঙৰ লেকচাৰ শুনি থাকবা নৰো তোৰ সি ক'ত আছে নো তাক মই মাতা বুলি ক তাক কথাবিলাক ভালকে বুজাই দিম হৈ দে ঐ গেষ্টিক ৰচোন এতে বচোন কি কওঁ মই ইয়াতে শুনি আছো তেৰে পাতলা মোচত ৰং হৈছে এনেকৈ খুলি থাকিলে নহয় এই মাথাত সোমাই লোৱা কথাগিলা তই যে ইমান ডাঙৰ ডাঙৰ কথা কৈ আছা তই ইমান ডাঙৰ মানুহ নহয় মই এখন ঘৰত তোক ৰাখবাও পাৰোঁ ওলাই দিবও পাৰোঁ ঘৰৰ পৰা উলিয়াই দিয়াৰ পিছত যাক মোচন দখ দেখে থাকবি মই ভাবছিলোঁগে ইখাৰ কথা মই কিটা শুনা পাম বুলি চব পাহৰি গেলি চাহাব তই চাহাব তই চব পাহৰি গিছা মেম চাহ ফটোতকে মই বেছি কৰিছোঁ মই যদি গাড়ীখন বিক্ৰী কৰি তোক নাচালোঁ হয় তই যে মেচিনো বহাব নলি হয় ভালো নহ'লি হয় মোৰ মা দেউতা যেনকে ওপৰত গুচি গৈছি সেনকে গুচি গেলি হয় তই গাড়ী বিক্ৰী কৰি চিকিৎসা কৰাৰ কাৰণে তোৰ ইমান মোচন বাঢ়ছি হয় না একলাখান কথা চিন্তা কৰি বৌ বিছনাত বাগৰি আছে বিছনাত পৰছি মাটিত পৰছি মই একলা গম নাপাং একো তই ইমান ডাইলগ মাৰবা নালগে মোৰ হাতত যিমান জমা টকা আছে আৰু বৰ হাততো যিমান জমা টকা আছে সব উইলাই দিম ইচ্ছে লাগব মোক দিম মোৰ তাতে যি আছে সব সুচি মাজি উইলাই দিম ঐ গেষ্টিক তোক আমি মৰম কৰা তই ঠিক মূল্য দিছা ন তনে মোক জীৱনত কিবা বস্তু দি পাইছা কিবা মনত আছে খান্তা দিছে তনে মোক কিনো কৱে হয় দিবতে সব দিবতে কেতিয়া যি কৰা তাকে কথা থাকবি তই ল তোৰ পইচা বাকি যিমান পাবা লাগা আছা পিছত লৈ লবি ইমান কম পইচা মই দেখোন ইমান পইচা দিছিলোঁগে তোক আৰু পইচা লাগে তোক দি আছোঁ বল পইচা লাগে দিম আজি ঐ কাকা ঐ ভিনি কিনো কৰা ঐ তোক বিচাই মই আপোন বুলি ভাবছিলো তই আমাক নিজৰ আপোন বুলি নাভাবা মনৰ আপোন হলে তেজৰ সম্বন্ধ থাকিব নালাগে জানি থবি কি কি হল টাকাখিনি নাৰখিলি যি লো এই টাকা সাহাবরে কষ্টর টাকা কম পাইছা নহলি তুই এটা কাম কর সাহাবর বুকু ফালি মেশিনটোকে লৈ যা মই তো পইচাৰ কথা কোৱা নাছিলো নহয় মই মাত্ৰ থাকা ঘৰটোৰ কথাই কৈছিলো তনে মোক ইটো কথা লৈ কিনে কাট পাকুটছিলি কাটি নি পেলালি কিয়া ৰখি গেলি তই কাকাই তোক নিজৰ লৰাৰ নিচিনা ভাবে বুঝলি সেইকাৰণে তোক কাকাই নাকাটলা লৰাৰ নিচিনাহে ভাবে নিজৰ লৰাটো নহয় তুই একলা কি কথা কৈ আছা গেষ্টিক
ঐ ঐ কেষ্টিক এইটো ডালেমীৰ বাপেকে বনাই দিয়া ঘৰ ইয়াৰ এটাও ইটা মই নিজৰ পইচা দি কিনা নাই লাগে যদি পুৰণা ঘৰটোকে লৈ ল মই তোৰ ঘৰটোতে থাকিম কেষ্টিক এই পুৰণা ঘৰটোতে থাকবি তই মোৰ নিজৰ ল'ৰা নিচিনা নহয় না